Hello everyone, good evening. সকলোকে মই বনস্মিতাই মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। বিহু যিহেতু আহি পালেহিয়ে, মায়ে আজি লাডু বনাম বুলি কৈছিলে পকা মিঠৈ। তাকে মই ভাবিলো মায়েনো কেনেকৈ লাডু বনায় আপোনালোককো দেখুৱাম। মায়ে দুটা ধৰণে পকা মিঠৈ বনাব আৰু দুইটাই মই দেখুৱাম আপোনালোকক। তেনেহ'লে চাই থাকিব ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। এতিয়া বলকচোন মায়েনো কেনেকৈ বনাই আছে চাওঁগে। या मैं पिठागुড়িখিনি লৈ লৈছো আধা ভাজি। এতিয়া ইয়াত নাৰিকলখিনি মই মিলাই দিছো। পিঠাগুড়িখিনি নাৰিকল সানি এনেকৈ দুভাগ কৰি লৈছো। এভাগত গুড়খিনি পগাই পেলাই বনাব আৰু এভাগত গুড়খিনি সানি পেলাই বনাব। দুইটাই দেখুৱাই দিম দুইটা কেনেকৈ বনায়। এতিয়া গুড়খিনি মিহি মিহিকৈ কাটি লৈছে। আপোনালোকৰ নিজৰ আন্দাজমতে যিমান মিঠা লাগে সিমান যোগ কৰি পেলাই গুড়খিনি দি ল'ব আৰু এতিয়া সানি লৈছো। এতিয়া 1 চামুচ ঘিউ দি লৈছো। এতিয়া চালনীখনেৰে চালি ল'ম যাতে গুড়খিনি ভালকৈ মিহলি হৈ যায়। এতিয়া কেৰাহীখন বহাই লৈছো। মায়ে জুইত বনাব। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছো। এতিয়া পিঠাগুড়ি আৰু নাৰিকল সানি থোৱাখিনি ইয়াত দি দিছো। এতিয়া ভাজি থাকিব লাগিব অলপ সময়, যেতিয়ালৈকে অকমান হাতেৰে লাডু কৰিলে লাডু নহয় সেই তেতিয়ালৈকে ভাজি থাকিব। আৰু কম কমকৈ দিছে মায়ে, নহ'লে ঠাণ্ডা হৈ গ'লে লাডুটো নুঠিব, সেইকাৰণে অলপ অলপকৈ ভাজি ভাজি বনাব লাগে। এতিয়া আমাৰ ভাজি হৈছে। এতিয়া চাব এনেকৈ লাডু কৰি চালে লাডু উঠিলে ভজাটো হৈ গ'ল বুলি ভাবি ল'ব। এয়া আমাৰ ভজা হৈ গৈছে। এতিয়া নমাই লৈ আমি লাডু বনাই লম। এয়া আমাৰ বনাই হৈ গ'ল লাডু। এতিয়া গুড় পগাই বনোৱা লাডুখিনি বনাব মায়ে। কেৰাহীখন আকৌ ধুই পেলাই পাতি লৈছে জুইত। এতিয়া গুড়খিনি ভাঙি দিছে। গুড় নিজৰ আন্দাজমতে দিব। এতিয়া গুড়খিনিত 1 গিলাচমান জোখৰ পানী দি ল'লে আৰু এতিয়া গুড়খিনি পগাব। এয়া গুড়খিনি উতলিছে আৰু এতিয়া গুড়টো পগাই পগাই ইয়াত ডাঠ হৈ গৈছে। হাতেৰে আঙুলি দুটাৰে চুই চালে তাঁৰ এডালৰ নিচিনা হৈ গ'লে জানিব যে হৈ গৈছে। নহ'লে হেতাখনেৰে ওপৰলৈ দাঙি দিলে ৰিবন এডালৰ দৰে পৰিলে গম পাব যে হৈ গৈছে। আমাৰ এয়া হৈ গৈছে আৰু অলপমান উতলাই দিম। এয়া আমাৰ গুড়খিনি পগাই হৈ গ'ল। এনেকৈ আঙুলি দুটাৰে টিপি চালে তাঁৰ এডালৰ নিচিনা হৈ গ'লে গম পাব যে হৈ গৈছে। এতিয়া কেৰাহীখন নমাই লৈ আমি লাডুখিনি বনাম।
এতিয়া কেৰাহীটোৰ পৰা অলপ অলপকৈ বাতিটোত লৈ পেলাই আমি পিঠাগুড়িখিনি তাৰ লগত মিক্স কৰিম আৰু লাডু বনাম। বহুত সাৱধানে কৰিব, গৰম হয় যিহেতু। এয়া আমাৰ বনাই হৈ গ'ল লাডু। আমাৰ লাডু বনাই হৈ গৈছে। এইখিনি হ'ল গুড় পগাই বনোৱা লাডুখিনি। এয়া বনাই হৈ গ'ল। আৰু এইখিনি হৈছে গুড় কাটি পেলাই বনোৱা লাডুখিনি। গুড় কাটি পেলাই চালি পেলাই যে মায়ে বনাইছিলে এইখিনি লাডু। আমাৰ 2খিনি লাডু হৈ গ'ল। পগাই বনোৱাতকৈ এই গুড় কাটি পেলাই বনোৱা লাডুখিনি বয়সস্থ মানুহেও খাব পাৰে। কোমল হয় লাডুখিনি, বনাই চাবচোন। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে কমেণ্ট কৰিব আৰু বনাই চাই কেনেকুৱা হৈছে ক'ব। আজি ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।